हेलो गाइज वेलकम बैक टू दिस ब्लॉग चैनल आपनालोकले बहुत शुभकामना থাকিল ভোগালী বিহু আৰু লগতে ভাবো যে সকলোৰে এই বিহুটো ভালদৰে পাৰ হোক ভালে কুশলে যাওক সকলে ভালদৰে যাতে বিহুটো পালন কৰিব পাৰে তাৰে আশা ৰাখিলো আৰু লগতে বিহুৰ জগাৰো কিছু কৰিলো দেখিবলৈ পাইছে পিঠাৰ জগাৰ কৰি আছো পিঠাৰ জগাৰ বাবে গুড়ি খুন্দিব লাগিব আৰু যেটো খুন্দি পেলাই ৰেডি কৰি আছো দেখিবলৈ পাইছে নহয় দেখিলৈ গলো গুড়া খুন্দিবলৈকে এটো হৈছে বন্নি চালৰ গুড়ি কেনেকৈ থব লাগে দেখাই আছো বেছে এটো এনেকুৱাকৈ থাপি থব লাগে কাৰণ হাৱাটো গুছি গলে অকনমান আঠাটো কম হয় পিঠাৰ এটোৰ বাবে এনেকুৱাকৈ ৰাখি থৈছো দেখিবলৈ পাইছে চাগে অকনমান এতে প্ৰবলেম হ'ব পাৰে চাওক এয়া চাওক এনেকৈ থব লাগে সো ৰেডি কৰিলো আৰু এইখিনি হৈছে তিলখিনি এনেকুৱাকৈ ভাজি লৈ আছো ইয়াৰে মই হেৰি বনাম লাৰু বনাম তাৰ বাবে এইখিনি লাৰু জগাৰ কৰি লৈছো মিঠাইৰ সৈতে আৰু এনেকুৱাকৈ লাৰু বান্ধিবলৈ লৈছো মোৰ মামি আৰু মই গতিকে লাৰু চেপ বনাই আছো অকনমান দেখুৱাই গৈছো দে তাৰ বাবে বেয়া নাপাব কাৰণ বিহুৰ জগাৰত অজস্ৰ ব্যস্ততা থাকে তাৰ বাবে অকনমান হে দেখুৱাবলৈ লৈছো কাৰণ বেছিকৈ সময় হয়তো নহব পাৰে হেতুৰ বাবে সকলোখিনি কভাৰ কৰিব নোৱাৰিম মই তাৰ বাবে দুখিত অকনমান যি পাৰিছো বিহু উপলক্ষে দেখুৱাই দিছো যদি আগলৈকে পাৰো নিশ্চয় দেখুৱাম আৰু নোৱাৰিলে আপোনালোকে হেতুত কিনো কোনো ধৰণৰ বেয়া নাপাব গতিকে এয়া বনালো মই চিৰাৰ লাৰু আৰু মুড়িৰ লাৰু আৰু এতিয়া মই নাৰিকল ৰুকি আছো এনে ধৰণে এইখিনিৰ মই আৰু আছে ৰুকিবলৈ ইয়াৰে বনাম লাৰু পিঠা এনেকুৱাকৈ বনাম কিবা কিবি গতিকে চাই থাকিব আৰু আগত ইয়া দেখুৱাই আছো মই পাটি চেপেটা পিঠা হয় এটো হয়তো সকলে নাজানিব পাৰে আৰু জানিবও পাৰে মই এটো বনাইছো আৰু কেতিয়াবালৈকে সময় পালে দেখুৱাম আজি বেছি ভালদৰে দেখুৱা নহল আৰু ইয়া মাছখিনি মই ভালদৰে অকনমান হালধি নিমখ এনেকুৱাকৈ সানি পেলাই থৈ দিছো এইখিনি মোৰ হনা হৈ গল দেখুৱাইছো আৰু লগতে ইয়া মাছৰ ৰেচিপি হয় যি মই বনোৱালো কিন্তু ভালদৰে মই দেখুৱাব পৰা নাই অকনমানকৈ দেখুৱাই দিছো আৰু লগতে হৈছে ইয়া মাংস সকলোৰে অকনমান দেখুৱাইছো দেই তাৰ কাৰণে বেয়া নাপাব মাংস উতলি থকা অৱস্থাত দেখুৱালো আৰু লগতে এটা নতুন ৰেচিপি মই ট্ৰাই কৰিছিলো হেতু হৈছে এইটো আৰু ভালদৰে দেখুৱাব নোৱাৰিম তাৰ বাবে ক্ষমা কৰিব অকনমান দেখুৱাইছো আৰু যদি ভাল পালে ভিডিওটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানতে এৰিছো তাৰ বাবে বাই বাই